যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ পদত্যাগ দাবী ব্যৰ্থ যোগান মন্ত্ৰী কুম্ভকৰ্ণৰ আখ্যা মূল্যবৃদ্ধিৰ জৰিয়তে সিন্ডিকেট চলাইছে চৰকাৰে মূল্যবৃদ্ধি ৰোধৰ বাবে 10 দিনৰ সময়সীমা নিত্য প্ৰয়োজনীয় সামগ্ৰী মূল্যবৃদ্ধিয়ে জ্বলা-কলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক কৰোনাসৃষ্ট পৰিস্থিতিৰ বাবে লকডাউনৰ সময়ৰ পৰাই অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে বয় বস্তুৰ দাম মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে চৰকাৰ অসম চৰকাৰৰ যোগান বিভাগে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই এই বিষয়টোত ৰাজ্যখনত যেন যোগান বিভাগৰ অস্তিত্বই নাই 10 দিনৰ ভিতৰত বয় বস্তুৰ দাম হ্ৰাস কৰিবলৈ চৰকাৰক সময়সীমা বান্ধি দিলে মহানগৰীৰ সাহসী মহিলা সমাজে বেলতলা সাপ্তাহিক বজাৰত মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহিল এই সকল মহিলা যোগান মন্ত্ৰীজন এজন আচলতে নীলাজ আমি নীলাজ বুলি কম তেখেতৰ লাজ নাই তেখেতে 6 মাহ হোৱে 6 মাহৰ মূৰত তেখেতে হাৰ পায় তেখেতে আজিলৈকে বেলতলা বজাৰত বোলে যোৱা বছৰ আহিছিল এতিয়া আমি গম পালো তেখেতক আমি স্পষ্টকৈ ক'ব বিচাৰিছো যাতে চব্জি যিকোনো বস্তুৰ দাম ৰেটবিলাক কমাই দিয়ক আৰু যদি কমাই নিদিয়ে আমি সাহসী মহিলা মঞ্চৰ পিনৰ পৰা 10 দিনৰ ভিতৰত যদি দাম কমাই নিদিয়ে আমি তীব্ৰ বিৰোধিতা আন্দোলন কৰিবলৈ বাধ্য কৰিম আৰু তাৰ জগৰীয়া হ'ব যোগান মন্ত্ৰী ডাঙৰীয়া যিটো পদত আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া অতি সোনকালে হেতু পদৰ পৰা তাক বহিষ্কাৰ কৰিবলৈ কৈছো সেইটো সিন্ডিকেটে চলিছে তেওঁলোকৰ এতিয়া ইলেকশ্যন খেলিবলৈ টকা নাই গতিকে তেওঁলোকে টকাৰ কাৰণে এইটো মূল্যবৃদ্ধিৰ দামবিলাক বঢ়াই আছে গতিকে স্পষ্টভাৱে হকিয়াই দিছো এই যে যোগান মন্ত্ৰী ডাঙৰীয়া হৈ থকা কুম্ভকৰ্ণ নীলাজ তেখেতে আহি এবাৰ বজাৰত নামক আৰু যদি নানামে আমি তেখেতৰ বাসগৃহ ঘেৰাও কৰিবলৈ স্পষ্ট কৈ দিছো তেখেতৰ ঘৰ আমি ঘেৰাও কৰিম আনহাতে ৰাজ্যৰ দৈনন্দিন সমস্যালৈ পিঠি দি চৰকাৰী পক্ষৰ একাংশ ব্যক্তি তথা সংগঠনে চিৰিয়াখানাৰ বাঘে গো মাংস খাব নে ছাগলী মাংস খাব এই বিষয়ত ব্যস্ত থকা বুলি অভিযোগ কৰে প্ৰতিবাদী মহিলাসকলে বাঘৰ খাদ্যৰ বিষয়ে চিন্তা কৰিবলৈ এৰি মানুহৰ প্ৰয়োজনীয় খাদ্যৰ বিষয়ত ভাবিবলৈ আহ্বান জনায় যিবিলাক আপোনাৰ বাঘে মাংস খাবনে নাই সেইটো চোৱাতকে তেখেতে বজাৰত আহি জনসাধাৰণে কি খাব সেইটো চাব লাগিছিলে তেখেতে সেইটো নাচাই খালি বিতৰ্কবোৰ কৰি আছে গতিকে তেখেতে যদি সঁচা সত্য লিখক হয় তেখেতে এইবিলাক আহি চকু মেলি চকী বেলতলাৰ পৰা জাহ্নৱী বৰুৱাৰ ৰিপৰ্ট অসমীয়া নিউজ